নমস্কাৰ, মই অজয় আৰু আপোনালোকে চাই আছে JNA অসম। আমি সকলোৱে জানো যে কাইলৈ পৰহিলে অৰ্থাৎ 3 আগষ্টত আমাৰ অগ্নিপথ স্কিমৰ আবেদনৰ শেষ তাৰিখ। কাৰণ অলৰেডি এটা আবেদন প্ৰক্ৰিয়া চলি আছে, অনলাইন এপ্লিকেশ্যন চলি আছে www.joinindianarmy.nic.in। তাত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি অনলাইন কৰিব পাৰে, আপোনালোকৰ এপ্লিকেশ্যন ছাবমিট কৰিব পাৰে। তাত দিয়া আছে যে 1991 to 2005 ভিতৰত যিসকল ল'ৰা ছোৱালী বা প্ৰাৰ্থীয়ে জন্মগ্ৰহণ কৰিছে তেখেতসকলে পাৰ্টিচিপেট কৰিব পাৰিব। চ' অগ্নিপথ স্কিম কি ইয়াৰ ভিতৰত আটাইতকৈ মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল কি কিছুমানে ডিম'টিভেট কৰিছে যে ইয়াত PhD আছে, ৰিটেন এক্সাম নাথাকে। কিছুমানে কৈছে যে PhD হ'ব, মেডিকেল হ'ব, কিন্তু ৰিটেনটো নহ'ব। চ' সেইটো এটা ফেক হয়, কাৰণ মই ইয়াৰ থ্ৰু দিছ ভিডিঅ' আই ৱান্ট টু ক্লিয়াৰিফাই ডেট মই স্পষ্টীকৰণ দিছোঁ যে CEE কমন এণ্ট্ৰেঞ্চ এক্সাম মাষ্ট বি হ'ব। যে আপোনালোকে যেতিয়া অফিচিয়েল নটিফিকেশ্যনখন চাব, তাত লিখা আছে যে কমন এণ্ট্ৰেঞ্চ এক্সাম হ'ব। যিসকল কেণ্ডিডেটে PhD কমপ্লিট কৰাৰ পাছত মেডিকেল কমপ্লিট হ'ব ইন দ্য স্পট ভেনু, তেখেতসকলে এটা ইণ্ডিয়ান আৰ্মিৰ ছাইটত থ্ৰু বাই দ্য মেইল তেখেতসকলে CEE এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ডেট কেণ্ডিডেট হু আৰ কোৱালিফাইড ইন দ্য মেডিকেল এক্সামিনেশ্যন। যিসকল কেণ্ডিডেটে মেডিকেল এক্সামিনেশ্যন ক্লিয়াৰ কৰিব তেখেতসকলে কমন এণ্ট্ৰেঞ্চ এক্সাম মানে ৰিটেন দিবৰ কাৰণে তেখেতসকলৰ যিটো এডমিট কাৰ্ডখনৰ নটিফিকেশ্যন পাব, আৰু তেখেতসকলে ৰিটেন দিব লাগিব, আৰু ৰিটেনত কোৱালিফাইড হ'লেহে তেখেতসকলে ভাৰতীয় অগ্নিপথ স্কিমৰ আণ্ডাৰত অগ্নিবীৰ হৈ দেশ সেৱা কৰিব পাৰিব। কিছুমানে কৈছিলে, মই শুনিছিলোঁ যে ৰিটেন নহয়, অকল PhD হ'ব বা অকল মেডিকেলৰ PhD হ'ব, ৰিটেন নহয়, তেনেকুৱা কিছুমান কৈছে, মই দেখিছোঁ, শুনিছোঁ। চ' সেইটো কাৰণে মই ক্লিয়াৰিফিকেশ্যন দিছোঁ। এজ পাৰ অফিচিয়েল নটিফিকেশ্যন তাত লিখা আছে ৰিটেন হ'ব। চ' এনিৱে তাত এনৰলমেণ্টৰ বিষয়ে কোৱা আছে যে ভাৰতীয় অগ্নিপথ স্কিমৰ বিষয়ে বহুত জানে, বহুতে কিছুমান কথা নাজানিব। যে এনৰলমেণ্টটো এনেকৈ যে কেণ্ডিডেট উইল এনৰলমেণ্ট আৰ্মি এক্ট 1950 ফৰ এ ছাৰ্ভিচ ডিউৰেশ্যন অফ 4 years ইনক্লুডিং দ্য ট্ৰেইনিং পিৰিয়ড। তেখেতসকলৰ কাৰ্যকাল অকল 4 বছৰৰ কাৰণে হ'ব। আৰু 2 নম্বৰতে এনৰলমেণ্ট বিষয়ে লিখা আছে যে উইল নট বি এলিজিবল ফৰ এনি কাইণ্ড অফ পেঞ্চন আণ্ডাৰ স্কিম। তেখেতসকলৰ কোনো ধৰণৰ পেঞ্চন নাথাকিব, যে 4 বছৰ কাৰ্যকাল শেষ হোৱাৰ পাছতে তেখেতসকলৰ পেঞ্চনৰ সুবিধা নাথাকিব। কিন্তু তাত কিছুমান ডিছচাৰ্জৰ কথা আছে যে এজন অগ্নিবীৰে ভাৰতীয় সেনা হৈ সেৱা কৰাৰ পাছত ডিছচাৰ্জ কেতিয়া হ'ব বা অৱসৰ কেতিয়া ল'ব, সেই সন্দৰ্ভত লিখা আছে। অল অগ্নিবীৰ উইল বি ডিছচাৰ্জ অন কমপ্লিশ্যন অফ 4 years অফ দ্য ছাৰ্ভিচ। 4 বছৰ সেৱা কৰাৰ পাছত দেশমাতৃক সম্পূৰ্ণ ভক্তি, নিয়মানুৱৰ্তিতা, সততাৰে আৰু একতাৰে দেশ সেৱা কৰাৰ পাছত সম্পূৰ্ণ সামৰিক অভিজ্ঞতা আৰু প্ৰশিক্ষণপ্ৰাপ্ত হোৱাৰ পাছত 4 বছৰৰ শেষত তেখেতসকলৰ ডিছচাৰ্জ হ'ব। চ' মই এই ভিডিঅ'টো এইটো কাৰণে বনালোঁ যে কিছুমানে কৈছিলে ৰিটেন নহয়, চ' ৰিটেন হ'ব, যিটো অফিচিয়েল নটিফিকেশ্যনত লিখা আছে। আৰু অগ্নিবীৰ হৈ যেতিয়া উভতি আহিব সেইসকল মহান বীৰসকলক বিভিন্ন ধৰণৰ প্ৰতিষ্ঠিত কোম্পানী আৰু আমাৰ বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়া, তেখেতসকলে অলৰেডি ঘোষণা কৰিলে যে যিসকল অগ্নিবীৰ জোৱানে অগ্নিপথ স্কিমৰ আণ্ডাৰত অগ্নিবীৰ হৈ উভতি আহিব তেখেতসকলে সম্পূৰ্ণৰূপে অসম আৰক্ষী নতুবা বিভিন্ন ধৰণৰ পষ্টসমূহত অগ্ৰাধিকাৰ পাব। চ' সেইটোতো দিছ ইজ দ্য ভেৰি গুড নিউজ। সেইটো অসমবাসীৰ কাৰণে বহুত এটা ভাল খবৰ। মোৰ কাৰণেও, কাৰণ আমাৰ অসমত বা ভাৰততে হওক
এই নিবনুৱা সমস্যাটো হৈছে এটা বহুত ডাঙৰ বাৰ্নিং ইছ্যু, বাৰ্নিং প্ৰব্লেম, সেই নিবনুৱা সমস্যাটো। গতিকে সেইটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা বহুত গ্ৰেট গিফ্ট, এটা বহুত ডাঙৰ উপহাৰ ভাৰতীয়ৰ কাৰণে, ভাৰতীয় নেক্সট জেনেৰেশ্যনৰ কাৰণে। আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টীকৰণ দিছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেত এজন অসমৰ অভিজ্ঞ মুখ্যমন্ত্ৰী আৰু জ্যেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে মই ঘোষণা কৰিব বিচাৰোঁ। ঘোষণা নহয়, মই ক'ব বিচাৰোঁ যে তেখেতে অলৰেডি কোৱা হৈছে যে যিসকল অগ্নিবীৰ জোৱানে উভতি আহিব দেশ সেৱা কৰি, তেখেতসকলক অসমৰ